সুপাৰমেন, স্পাইডাৰমেন, হয় নহয়, বেটমেন, ছুপাৰ হিৰো হয় তেওঁলোকে আমাৰ কাৰণে। তেওঁ য'তে চোৱে সেইটোৱে খুন হৈ যায়। ছাৰ মানুহ এজন আছিলে, আপুনি কথা পাতিলে তেওঁ 100% আহি যাব। তাৰমানে আপুনি কি বুজিলে? তেওঁ কথা পাতিলে আহিবই 100%। সেই মানুহজনে পৃথিৱীৰ নিগেটিভ নাথাকক কিয়, বাট তেওঁ আহিবই, সেই বিশ্বাসটো আমাৰ আছে, হয়নে নহয়? আছে নে নাই? তো গতিকে আপলাইনে যি কৰে চব ভালেই কৰে। আপলাইনক আমাৰ এনেকুৱা মানে দৃষ্টিভংগী আমি চাওঁ, এনেকুৱা আমি মনত প্ৰতিচ্ছবি বনাই লৈছোঁ যে আপলাইনজন এনেকুৱা, ছুপাৰমেন, বেটমেন, আপলাইনজন এনেকুৱা হয়। তো তেওঁ বহুত শক্তি আছে, পাৱাৰফুল মানুহ হয়। যিজন ব্যক্তিয়ে কোনো ভুল কৰা নাই, সেইজন ব্যক্তিৰ কোনো ধৰণৰ সমস্যা নাই, সেইজন ব্যক্তি পাৰফেক্ট মানুহ, আমি এনেকৈ ভাবি লওঁ। কিন্তু এটা কথা চাওক, তেওঁ হিউমেন বিং হয়, তেওঁৰ সমস্যা আছে, তেওঁৰ ভুল আছে, তেওঁৰ জীৱনত ভুল কৰি শিকিছে, বাট সেই বস্তু আমি পাহৰি যাওঁ। কেতিয়াবা সেইজন আপোনালোক দি পেলাই প্ৰগ্ৰাম এটা ৰিজাল্ট আহিলে আমাৰ কি হয়, মনলৈ ভাব আহে যে এজন আপোনালোকৰ কাম নাই। তাৰ সলনি মই মিঠু ছাৰ কাৰণে আছিলে ভাল আছিল, তাৰ সলনি মই যদি আমি টিংকু ছাৰ যদি মই আনিব পাৰোঁ বেছি ভাল আছিল। তো এনেকুৱা ধৰণৰ আমাৰ চিন্তাধাৰা। গতিকে প্ৰত্যেকে মানুহ, হয়নে নহয়? হয়নে নহয়? তো প্ৰত্যেকৰে ভাল আছে, বেয়া আছে, প্ৰত্যেকৰ ভুল আছে, শুদ্ধ আছে, প্ৰত্যেকৰ বিভিন্ন ধৰণৰ সমস্যা আছে। তাৰ মাজতো আপলাইনজনে এটা কথা মনত ৰাখিব, আপলাইনজনৰ আপোনাতকৈ বেছি এক্সপেৰিয়েঞ্চ আছে আপোনাৰ নিচিনা। আপুনি যিমান কাম কৰি আছে ন, আপোনাতকৈ বেছিকৈ তেওঁ কাম কৰিছে, আপোনাতকৈ বেছি সময় এই বিজনেছটো দিছে, আৰু সেই অভিজ্ঞতাখিনি আছে, সেইটোৱে ভাবি লওক। বুজি পাইছেনে? আপোনাক যিখিনি কথা কয় সেইখিনি আপোনাক মেণ্টৰশ্বিপ কৰিছে, তেওঁ আপোনাক গাইডেঞ্চ দিছে, তেওঁৰ পৰা ভুলখিনি আপোনাক কৰিব দিয়া নাই, সেইটো কথাই ভাবি লওক।